কুকুৰটো দেখিছা নে মাইকী বিচাৰি নাপালে তোৰ দুজনী আনিবলৈ মন গৈছে কেলে বেলেগ এজনী বেলেগ এটা মালত হাত দিবকে নোৱাৰিলি হে মোৰ ভণ্টিজনীকে হাত দিবলৈ পালি কুকুৰ হে মই আকৌ সেই বেলেগ মাইকী গতে মোৰ মতাই বেলেগ এজনী অনাৰ পিছত মই ৰাউচি জুৰি কান্দিবলৈ নাই আকৌ দেই মই কান্দিবলৈ নাই সোমাই আহ তেতিয়াহ'লে লাজ চৰম নাই হে সতিনী খাটিবলৈ আহিলি পাখৰি হে মোৰ ভণ্টি বুলি ক'বলৈ লাজ লগা হৈছে অ' মানুহে যে কি বুলিব এতিয়া দেই হে ভিনীয়েকক পাইছে ভিনীয়েকলে বিয়া সোমাইছে তাই হে লাজ চৰম নাই লাজ চৰম নালাগে কটা হে আহা সোমাই আহ কেনেকৈ থাক থাক সেয়া সতিনী ভাত খাবি আহ ভালকৈ খুৱাম সতিনী ভাত তোক মই ভালকৈ খুৱাম অঁ নবৌ মোক মানুহজনেচোন নিবলৈ নাহে আৰু খবৰ খাতিয়ে নলয়চোন কি কৰিম বাৰু নেজানো আই ডিভৰ্চে দিব লাগিব পাই দি দে ডিভৰ্চ তহঁতনো মতা মাইকীবোৰ কেনেকুৱা নাজানো আৰু মতাই বেয়া নে মাইকীয়ে বেয়া ইমান একেবাৰে অমিল নাজানো আৰু ইমান মদ চদ খাই মোক ইমান মাৰধাৰ কৰে মই কেনেকৈ থাকোঁ বাৰু সেই মানুহজনৰ লগত আপুনি নিজে কওকচোন নবৌ আই ধানকেইটা কুটাই নিলোগে আমাৰ মতা থাকিও কাম নাই নহয় আমাৰ মতা থাকিও কাম নাই মাইকীয়ে নকৰিলে আমাৰ ঘৰত একো কাম নাই তাকে মই বোলো একদম এবাৰ বোলো একদম ক'ৰবানো আহিছে বোলো বস্তা চস্তা লৈ তাকে বাকী হেৰি জোনাকী অঁ নবৌ তই যে সি ঘৰলৈ যোৱা নাই কি হ'লনো তহঁতৰ কিবা এৰি হ'ল নি অঁ পেহী এৱাৰী হ'ল আকৌ কিনো কওঁ মানুহজন ইমান মদ খাই নহয় থাকিব নোৱাৰো মই সেইজন মানুহৰ লগত ডিভৰ্চ দিছোঁ নাজানো আৰু গম পাৱ নে সিহঁতি মতা মাইকী ইমান কাজিয়া ইবাকী ঘৰলৈ আহে সিবাকী ঘৰলৈ আহে মই ককায়েকক কৈছোঁ মই বোলো এইজনীক দিহা লগক বেলেগলৈ দিয়ক নহ'লে বা সেইটোলৈ পঠিয়াই দিয়ক নহ'লে বা এৰুৱাৰি কৰি পেলাওক এনেকৈ বা তই কেনেকৈ থাকিব পাৰে বা কচোন সদায় হাঁহ খাই গম পাৱ নে তই সেইখনে আৰু বাকী হেৰি মই ধানকেইটা কুটাই আনিলোগৈ নহয় মই পটককৈ ঘৰলৈ যাওঁ হ'ব যা ছাগলীও বান্ধত আছে দেই হ'ব নবৌ মই জপনাখন খুলি দিওঁ ৰ'ব আকৌ ভাত পানী বনোৱা নাই তই ভাতকেইটা বনাবি বুজিছ নাই হ'ব নবৌ মই ভাতকেইটা গৈ কিনে পাতি দিম আকৌ ককাইৰো এইকেইদিন সম্ভাও বেলেগ দেখিছোঁ গম পাৱনে কি হৈছে ককাইৰো সম্ভাও বেলেগ দেখিছোঁ ফোনত ইমান কথা পাতে বিয়া পতা মতা মানুহে ইমান ফোনত কথা পতাটো অকণো শোভা নাপায় মই নিজেও তেনেকুৱা মাইকী নহয় মোৰ বেলেগে তেনেকুৱাখন কৰি থাকিলেও বেয়া পাওঁ মই আপুনি মোবাইলটো চেক কৰিব আকৌ আপুনি চেক কৰিব নোৱাৰে নি ইমান ভাগৰ লাগিছে মই নবৌ মই অলপ বহি লওঁ দেই মোবাইলটোকে অলপ চাওঁ কোনেনো ফোন কৰিছে হেৰি ক'ত আছে বাৰু ঐ এই কাপ চাপবোৰ লৈ আহিবিচোন দেই ক'ত আছে বাৰু তলা মাৰি থৈ আছে দেই কুকুৰটো মানে এটা মেখেলা ধুবলৈ গ'লগৈ মানে এই মেখেলা ধুবলৈ মানে গ'লগৈ ৰাতিপুৱাই একদম মেখেলা ধুবলৈ গ'লগৈ আৰু ক'লে কথা আকৌ বেয়া ঘৈণীয়েকৰ মুখখন চোকা বুলি ক'ব ককাইদেউ সেনেকে নক'ব আকৌ নবৌ কেলে নক'ম ককায়েকৰ কথা বেয়াকে ক'লে একেবাৰে তেহেঁতৰ গা জ্বলি যায়গে জ্বলি যায় আকৌ সেনেকে নক'ব দাদা মোৰ দাদা হয় আপুনি সেনেকে ক'লে নহ'ব নহয় তহঁতৰ খানদান ভাল তহঁতৰ এজনী আহি পেলাই ঘৰত চাপিছেহি ককাইৰ সেই উধৰ পৰা মুধলে ৰাতিপুৱাই ব্ৰহ্ম পুৱাতে দেখিছা নাই মেখেলা ধুবলৈ গ'লগৈ নহয় ক'ৰবাত মুতনি চুবাবলৈ কাৰ ঘৈণীয়েকৰ মোক মেখেলা ধুবলৈ গৈছে আকৌ বাইদেউ ভাল হৈছে ছোৱালী জোকা পাইছ চুমা দুটা দি দিওঁ দেখা নাই নহয় দেখিছানে এতিয়ালৈকে মোক খং উঠিব কেলে বাৰু একদম ঘৰত খৰি এডাল নাই ভাত পানী বনাবলৈ মুখৰ আগত আকৌ ভাত খোপা বিচাৰিবহি নহয় জোনাকী কি হ'ল খৰিকেইটাক ভালকে যা ককাইৰে অহাই নাই ভাত খাবলৈ নাপাওঁ নহ'লে বা ৰাতি আকৌ নোৱাৰো দেই মই খৰি খাই দিবলৈ নোৱাৰো দেই দাদাই ক'ব আকৌ দাদাক ক'ব নোৱাৰে দেই আপুনি ককাইৰে নায়েই এতিয়ালৈকে ককাইৰে ৰাতিপুৱাতে গ'লচোন মেখেলা ধুবলৈ খৰি ফালিবি ককাইৰে ভনীয়ে নাজানো আৰু মুঠতে ভাত খাবলৈ নাপাওঁ খৰি নাফালিবলৈ হনে দাদাক ক'ব নোৱাৰে নবৌজনী দাদাক ক'ব নোৱাৰে মই পাৰো জানো ফালিবলৈ এই ছোৱালীজনী চাচোন কেনেকুৱা হ'ব লাগিব নোৱাৰো দেই নোৱাৰো এখন কৰিবলৈ নোৱাৰো চা গাভৰুজনীয়ে ক'ৰবাত খৰি ফালিব পাৰে নি নোৱাৰো নেফালো যা ফালিলে ফালিব নাফালিলে নাই তহঁতৰ ককাইৰ ভনীয়েৰেহে ভোকত মৰিবি মোৰনো কি মই কাৰোবাৰ ঘৰলৈ যাম ওচৰতে মোক এনেও চবেই খাবলৈ দিব চবেই ভাল পাব তহঁতিহে ভোকত লঘোণত মৰিবি ছোৱালী মানুহ কত আমি আগতে খৰি ফালিলোঁ মোৰ এতিয়া পেটটো বিষ অপাৰেশ্যন কৰি থোৱা আছে কাৰণেহে খৰিডাল ফালিব পৰা নাই নহ'লে এই আমুকি তহঁতলৈ ৰৈ থকা মানুহ নহয় খৰি চাৰি ফালি পেলাই কেতিয়াবাই ভাত সিজাই খোৱালোহেঁতেন বনভোজটো বাইক ভনীক দুজনীকে বিয়া পাতি ভুল কাম কৰিলি নেকি বাৰু একো ভুল কাম কৰা নাই আজি যুগত এইবোৰ বাই ভনী চাবলৈ চিন নাই দেই ব'লক মুঠতে মোক মতা লাগে ব'লক ভিতৰত সোমোৱাকে ব'লক ব'লক একো ভয় কৰা নাই মই কিহৰ ভয় কৰিবলৈ আছে মুঠতে মোক মতা লাগে
হেৰা কিহৰ মাইকী মানুহৰ আগতে মাত মাতিছে মতা মানুহৰ আগতে মাতক আকৌ অ' হেৰা শুনিছেনে হেৰা মেখেলা ধুই আহিলেগে কোৱা ঘৈণী আকৌ মেখেলা ধুবলৈ গৈছিলে ভণ্টি আহিছ আহিলি ভালেই কৰিলি দে মই বোলো সেই কাজিয়াখনতে বাই ভনী বোলো চিনচাপ বোলো এদাই হ'ব নেকি হ'ব দে ভনীয়েকজনী হৈ যে তই নিজে আহিছ দেহি ঐ আহা ভিতৰলৈ সোমাই আহ তোৰ ভনীয়ে হিচাপে মই নাই আহা মই ভিনদলৈ বিয়া সোমাইহে আহিছোঁ কি সঁচাকে নে মিছাকে পাগল হলি নি তহঁতি সঁচাকে মিছাকে কি ক'বলৈ আছে মই আগৰ পৰাই চোন তই খাং জানই যিটো কৈছোঁ সেইটোৱে সঁচা অঁ ভালেই কৰিলি আৰু তেতিয়াহ'লে ভালেই কৰিলি আৰু বায়েৰৰ সতিনী খাটিবলৈ আহিলি বৰ ভাল কাম কৰিলি আৰু হেও বৰ ভাল কাম কৰিলি হে একেটা গিয়েকৰ দুজনী ঘৈণীয়েক শুনিবলৈ বেয়া তাতে আকৌ সেই দুইজনী বাই ভনী একেটা গিয়েক হে মানুহে ওচৰ চুবুৰীয়া গোটেইখন হাঁহিবলৈ হ'ল আৰু দেই একদম লাজ চৰম নাইকিয়া কৰি দিলি আৰু শেষ কৰি দিলি আৰু দেই শেষ কৰি দিলি আমাৰ এই কুকুৰটো হে এই কুকুৰটো দেখিছানে মাইকী বিচাৰি নাপালে তোৰ দুজনী আনিবলৈ মন গৈছে কেলে বেলেগ এজনীক বেলেগ এটা মালত হাত দিবকৈ নোৱাৰিলি হে মোৰ ভণ্টিজনীকে হাত দিবলৈ পালি কুকুৰ হে মই আকৌ সেই বেলেগ মাইকী গতে মোৰ মতাই বেলেগ এজনী অনাৰ পিছত মই ৰাউচি জুৰি কান্দিবলৈ নাই আকৌ দেই মই কান্দিবলৈ নাই সোমাই আহ তেতিয়াহ'লে লাজ চৰম নাই হে সতিনী খাটিবলৈ আহিলি পাখৰি হে মোৰ ভণ্টি বুলি ক'বলৈ লাজ লগা হৈছে অ' মানুহে যে কি বুলিব এতিয়া দেই হে ভিনীয়েকক পাইছে ভিনীয়েকলৈ বিয়া সোমাইছে তাই হে লাজ চৰম নাই লাজ চৰম নালাগে কটা হে আহা সোমাই আহ কেনেকৈ থাক থাক সেয়া সতিনী ভাত খাবি আহ ভালকৈ খুৱাম সতিনী ভাত তোক মই ভালকৈ খুৱাম ঐ বা মই আকৌ হেৰি ভিনদক মনে পানে ভাল পাওঁ কাৰণেহে আহিছোঁ আকৌ মই সতিনী খাটিবলৈ অহা নাই অঁ তো হ'ব ব'লক ভিতৰলৈ লৈ ব'লক ব'লা 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 তালৈ গৈ শান্তি নহ'ল এতিয়া ঘৰলৈ আহিও লোকৰ চোৱা বাতি ধুবলগীয়া আছে এখন শান্তি নাই আৰু জীৱনটো ৰাতিপুৱাতে নাই ককাইৰে মই ঠিকেই ভাবি আছিলো ককাইৰে এতিয়া বেলেগ মাইকী আনিলে বেলেগ এজনী আনিলে দেই ক ছোৱালী আনিলে দাদাই নবৌ মোৰ ভণ্টিক লৈ আহিছে কি আপোনাৰ ভণ্টি অঁ মোৰ ভণ্টি আৰু ছোৱালী দেখি নেপালে আনিবলৈ নেজানো আৰু দেই নেজানো আৰু অহাভো অলপ নহয় অনাভো অলপ নহয় হে সিও মাইকী পাইছেগে মোৰ ভণ্টিক ভাল আৰু দুইজনীয়ে বাই ভনী আহি আমাৰ দাদা মোৱাটো খালে মই নাই খোৱা দেই মই নাই খোৱা তোৰ ককাইৰৰ মূৰ মই নাই খোৱা তোৰ ককাইৰেহে মোৰ মূৰটো চুবালে আপোনালোকৰ বাই ভনী দুইজনীয়ে আহি এতিয়া দাদা মোৱাটো খালে নাই খোৱা বুলি ক'বলৈ আহিছে এতিয়া আপুনি চোন কৈছিলেচোন মোক ইমান গোষ্ঠী ধৰে কথা কৈছিলে এতিয়া আপোনাৰ গোষ্ঠীটোনো নেজানো আৰু দেই কি হ'ল আৰু কি নহ'ল আৰু মুঠতে আৰু মূৰটোহে চুবাইছে আৰু টেনশ্যনে খাই দিছে আৰু মুঠতে এতিয়া ওচৰ চুবুৰীয়া মানুহে শুনিব দুজনী মানে খবৰ ল'বলৈ আহিব হে ঠাট্টা মাৰিব সেয়াহে হ'ল আৰু হে এইবাৰ আকৌ ভণ্টি আহিলে তৌ আহি ঘৰত চাপিছাহি হে মোৰহে মূৰটো আৰু চুবাইছে আকৌ এটা মুঠতে ইটাতে মূৰটো মাৰি পেলাই মূৰটো ফালি পেলাবলৈহে মন যায় আৰু কি কগে যা সেইজনীক হ'ব মইনো কি ক'ম আপুনিও আহিলে আপোনাৰ ভণ্টিকো আনি লৈছে মোৰ দাদা মইতো খালে আৰু কিনো ক'ম আকৌ নাই খোৱা তোৰ ককাইৰ নাই খোৱা ক'বলৈ আহিছে আপুনি মিছা কথা কিয় কৈছে আপুনি আহিছে ভনীয়েককো লৈ আহিছে একদম নাই তোৰ ককাইৰহে স্বভাৱ চৰিত্ৰ বেয়া লম্পট হে বৈ কি কহিয়া এইবোৰ ঐ কোনজনী চাও কোনজনী তই বায়ৰ মইটো খাবলৈ আহিলি খাবলৈ আহিলি মতা দেখি নেপালি তই ইমানকে যে একদম কাউৰীজনী গতে ইমান উৰি আহিছে যে কি কলো মই এনে বৰ ডাঙৰ ভুলটো কোৱা নাই নহয় মই ভিনদৰ লগতহে বিয়া সোমাই আহিছো কিবা বায়ো আহিলে মতা বিচাৰি নেপালি মোৰ দাদাকে পালি একো মই বান্ধাকৰ মূৰটো খাবলৈ অহা নাই নাজানো আৰু কি কয় কৰক মুঠতে এতিয়া ফাগুনী বাইদেউক আহক সিহঁত সেন্দুৰ অকণমান দি পেলাই সোমোৱাই থৈ দিওঁ এতিয়া কি কৰিবিনো উপায়টো নাই নাজানো এতিয়া নবৈ জানে আৰু নাজানো মই একো নাজানো আৰু এতিয়া কিনো কৰিবি আৰু এতিয়া আনিলে নহয় মাইকী চপা দেখি আৰু মুকুতা কৰি থাকো আৰু তিনিজনী এজনী বা বায়েক ভনীয়েক দুইজনী যেনিবা একেখন ঘৰলৈকে আহিলো পিছে আপুনি যে ঘৰত আছেহি সেইবোৰ কাজিয়া নালাগিবি আপুনি যে হেৰি ঘৰত আছেহি কেলে হেৰি যাব নোৱাৰিলে কেলে খাব নোৱাৰিলে কেলে তাৰ লগত তেতিয়াহ'লে মই একেবাৰে বৰ ডাঙৰ ভুলটো কৰা নাই নহয় নিজে গিয়েকৰ লগত খাব নোৱাৰি পেলাই ইয়াত আছেহি হ'ব কথা ক'বলৈ আহিছ আজি আহিছ এনেকুৱা কথা নকবি হ'ব তহঁতি মনে মনে থাক এতিয়া মুঠতে মই আহিলো নহয় এখন ঘৰৰ পৰা যাবগে লাগিব কিন্তু হ'ব নাজানো এনেকে নেমাতিব মাত নিদিবা মাজত নবৌ ৰাম তেনেকে কাজিয়া নালাগিবি মোৰ মতাই আনিছে বিয়া পাতি মই গোটেইজনী কান্দি কাটি আউলি বাউলি হ'ব লাগে মই এতিয়া তহঁতৰ দন ভাঙিব নোৱাৰো নহয় মই মুঠতে
মুঠতে সেন্দুৰ এটেমা আনি পেলাই মোৰ মূৰত ঢালি দেখি মুঠতে বোৱাৰী হ'বলৈ মন গৈছে মোৰ নবৌ নাজানো আৰু কি কৰে দেই আপোনালোকৰ কথা নাজানো দে সেন্দুৰ এটেমা সেই গিয়েৰাকে মূৰত ঢালি দিবলৈ শিকক নোৱাৰো মই